হেল্ল' আজি যাবলৈ ওলাইছো ফুৰিবলৈ আৰু এয়া চাওকচোন গাড়ীত গৈ আছো আৰু গাড়ীত উঠাৰ লগে লগে আমাৰ মানুহটো কি হয় নাজানো মুঠতে টোপনিয়াবই আৰু এয়া চাওকচোন কেনেকৈ টোপনিয়াই আছে টোপনিয়াটো এটা টাইমত মুখটো মেল খাই গ'ল জানেনে এখন চাওকচোন নদী হয় নদীখনত পানী অকণমানো নাই চাওকচোন এক টোপালো নাই বুলি ক'ব লাগিব আৰু এতিয়া অসমতো পুৰা বানপানীৰ পৰা মানুহ থাকিবলৈ জেগা নাইকিয়া হৈছে নহয়নে বাৰু আৰু এতিয়া যে দেখাইছিলোঁ সেই ত্ৰিভুজৰ নিচিনা সেইটোৱে হৈছে দাণ্ডি কুটিৰ বুলি কয় তাৰ ভিতৰতে গান্ধীজীৰ গোটেই জীৱন গাথাটো দেখুওৱা হয় গান্ধীজীৰ টাইমৰ সেই ভিডিঅ'জবোৰ তেওঁৰ বস্তুবিলাক তেওঁ কেনেকৈ কি কৰিছিলে মানে চব ধুনীয়াকৈ দেখুওৱা হয় আৰু ভিতৰত ভিডিঅ' কৰিব নিদিয়ে ফটোজ মাৰিব নিদিয়ে আৰু চাওকচোন কিমান ডাঙৰ হয় এতিয়াতো দেখিবলৈ অলপ সৰুৱে লাগিছে কিন্তু অৰিজিনেলকৈ বহুত ডাঙৰ হয় আৰু এনেকৈ বাহিৰত যি পাৰোঁ ফটো মাৰিলোঁ ভিডিঅ'বিলাক কৰিলোঁ আজিলৈ আহিছোঁ ইমানেই বাই হেল্ল' আজি যাবলৈ ওলাইছোঁ ফুৰিবলৈ আৰু এয়া চাওকচোন গাড়ীত গৈ আছোঁ আৰু গাড়ীত উঠাৰ লগে লগে আমাৰ মানুহটো কি হয় নাজানো মুঠতে টোপনিয়াবই আৰু